নমস্কাৰ কেপি অসমীয়া চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু আৰম্ভ কৰিছোঁ আজি নতুন ভিডিঅ'। আজিৰ এই ভিডিঅ'টোত গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ এটা ধুনীয়া ঠাইলৈ গৈ আছোঁ। তো বলক ভিডিঅ'টো আপোনাৰ সৈতে আৰম্ভ কৰোঁ। এইটো ৰাস্তাত যদি আপোনালোকে আহিব খোজে তো এইটো চাওক, এইটো অভাৰব্ৰিজখন এখন আৰু অলপ আগতে এটা আৰক্ষী চকী পাব ৰাইট চাইডত এনেকৈ, আৰু তাৰ পৰা এনেকৈ এটা ধুনীয়া এটা ৰাস্তা আছে, এইবিলাক গাড়ী আহি আছে আৰু আপোনালোকে এনেকৈ ইফালেদি ওলাই যাব পাৰিব। তো আজি যাওঁ, এইটো ধুনীয়া ৰাস্তা, যিমান দূৰ পাৰোঁ দেখিবলৈ চেষ্টা কৰিম। নমস্কাৰ, আৰু আজি আহি আছোঁ গোৱালপাৰা। গোৱালপাৰা আপোনালোকে সদৌ যিটো কলমাৰি হৈ যায়, আচলতে সেইফালেদি নাযাওঁ, আজি যাম এটা বেলেগ এটা ৰাস্তা, ধুনীয়া ৰাস্তা দেখুৱাম। তো এয়া মই পাইছোঁ অভাৰব্ৰিজ, এইখন নৰনাৰায়ণ সেইটো ঘাটৰ তলেদি এটা ৰাস্তা আছে, ধুনীয়া ৰাস্তা আছে। তাৰ পৰিৱেশ মানে প্ৰাকৃতিক পৰিৱেশখিনি বহুত ধুনীয়া, সেই ধুনীয়া মানে দেখিবলৈ চেষ্টা কৰিম। আৰু ইয়াত যিটো ৰাস্তা আছে তো চাওক, আৰু এটা বস্তু ইয়াতে পাব, বৰ্তমান বঙাইগাঁও আৰু গোৱালপাৰা জিলাত বাছ নচলে আৰু বাছবিলাক তাতে ৰৈ থাকে। আৰু ইয়াত চাওক মানুহবিলাক এনেকৈ আছে, এয়া মানুহবিলাক এনেকৈ পাৰ হৈ আছে, খোজকাঢ়ি গোটেই নৰনাৰায়ণখনতে পাৰ হৈ থাকিব লাগে এনেকৈ। তাৰপিছত আকৌ ইফালে ৰৈ আছে, এইবিলাক দেখা পাইছে। তো এনেকৈ আপোনালোকে যদি গোৱালপাৰাৰ ফালে আহে, যদি প্ৰাইভেট গাড়ী লৈ নাহে, তো তেতিয়াহ'লে এনেকৈ আহিব লাগিব। এয়া চাওক এতিয়া মানুহৰ দুৰৱস্থা, চাওক কোভিডৰ কাৰণে কি অৱস্থা হৈছে। আৰু মই এটা তলাই এটা ৰাস্তা আছে, অলপ পিছত আপোনালোকক দেখুৱাম। এয়া চাওক মানুহবিলাক চাওক, এইফালেদি আপুনি তলেদি যাব পাৰিব। আৰু ইয়াৰ যিটো পৰিৱেশ আছে, মই অলপ ৰখি দিওঁ আপোনালোকক দেখুৱাম, আপোনালোকৰ সুবিধাৰ কাৰণে। এইটো চাওক, এটা বিল আছে, ইফালে বিল আছে এটা, আৰু এই বিলৰ পিছত এইটোত মই অলপ সময় ৰখিম। ইফালে চাওক না, ইফালে ৰাস্তাটো ধুনীয়া ৰাস্তা, যদি আপোনালোকে আহে বেছি দূৰ নহয়, এনেকৈ ঘূৰি আহিলে হ'ল। আৰু ইফালে মই দেখুৱাম, এইবিলাক আহি আছে গাড়ী। তো ইফালে এটা ৰাস্তা আছে ধুনীয়া, আৰু মই অলপ পিছত আপোনালোকক দেখুৱাই আছোঁ। এয়া আহি পালোঁ, এটা ধুনীয়া এটা চাওক, ইফালেদি ৰাস্তা, এইটো নতুনকৈ হৈছে এইফালে গোৱালপাৰাত যোৱা। আৰু ইফালে আছে এইটো বিলটো, কি ধুনীয়া এটা বিল চাওক, এটা ইমান ধুনীয়া এটা, মই ভাল এটা ভিউ এটা দেখুৱাই আছোঁ, চাই লওক। যদি আপোনালোকে আহিব খোজে তো এইটো চাওক, এইটো অভাৰব্ৰিজখন এখন আৰু অলপ আগতে এটা আৰক্ষী চকী পাব ৰাইট চাইডত এনেকৈ, আৰু তাৰ পৰা এনেকৈ এটা ধুনীয়া এটা ৰাস্তা আছে, এইবিলাক গাড়ী আহি আছে আৰু আপোনালোকে এনেকৈ ইফালেদি ওলাই যাব পাৰিব। তো আজি যাওঁ, এইটো ধুনীয়া ৰাস্তা, যিমান দূৰ পাৰোঁ দেখিবলৈ চেষ্টা কৰিম। এইখন ব্ৰহ্মপুত্ৰৰ পাৰতে লাগি থকা এখন বিল, আৰু বিলৰ এয়া চাওক, বতাহত হালি জালি আছে পানীবোৰ, আৰু ইয়াত ঢৌ সৃষ্টি কৰিছে। মানে আপোনালোকে যদি সাগৰত যায়, সাগৰ যোনে দেখিছে তেওঁলোকে গম পাব, এনেকুৱা ঠিক সাগৰৰ নিচিনা একদম পাৰবিলাক তেনেকৈ লৰি থাকে ইয়াতে, ওচৰতে পানীখিনি একদম বতাহত ধুনীয়া এটা ফিল। বতাহটো এনি টাইম থাকে ইয়াতে, আপোনালোকে যদি আহে এই ফিলটো ল'ব পাৰিব। দক্ষিণফালে আছে এই বিলখনৰ ব্ৰহ্মপুত্ৰখন, লগতে আছে পাহাৰ এখন, আৰু ওচৰতো পাহাৰ আছে ইফালে। আৰু এইটো ৰাস্তাটো ওপৰত নৰনাৰায়ণ সেতুখন আছে, ধুনীয়া মালগাড়ীবোৰ আহি থাকে। আৰু এইটো ঢৌবিলাক চাওক কিমান ধুনীয়া, ইয়াতে তৰতৰকৈ আহি আছে ঢৌবিলাক, ইমান ধুনীয়া লাগিছে। ইয়াতে পানীবোৰ অলপ ঘোলা হ'ল পাৰত লাগি, কাৰণ যিহেতু মাটিবোৰ পাহাৰীয়া মাটি, ইয়াতে পাৰটো সেইকাৰণে পানীবোৰ অলপ ঘোলা হৈ গৈছে পাহাৰীয়া মাটিৰে। এইবিলাক চাওক ঘোলা হৈ গৈছে পানীবিলাক, এইবিলাক পাহাৰীয়া মাটিৰ ৰং। ঢৌবিলাক ইমান ধুনীয়াকৈ আহিছে ইয়াতে, থাকি মানে ইয়াতে ইয়াৰ পৰা চাই বহুত ভাল পাব আপোনালোকে যদি চাই এইখিনি দৃশ্য। এই বিলখনত এইফালে দেখা পাই আছে যে কাষতে অলপ কিনাৰত এখন পাহাৰ, বৰভিটাৰ পাহাৰখন, আৰু এই বৰভিটা পাহাৰতে আছে আমাৰ অসমৰ এটা জনপ্ৰিয় মন্দিৰ তীৰ্থস্থান পাগলাটেক। ধুনীয়া এটা পৰিৱেশ পাব, সেইটো বতাহটো এনেই বলি থাকে, বহুত ঠাণ্ডা পৰিৱেশ। আৰু ইয়াৰ ফালে এইটো চাওক, আগৰ ফালে এইটো সৌন্দৰ্য আছে, কিমান ধুনীয়া এটা সৌন্দৰ্য এইটো চাওক। আৰু ইফালেদি মই দেখুৱাই আছোঁ, কিন্তু এটা কথা দেই, ইয়াতে আহিলে অলপ সাৱধান হ'ব, গাড়ীবিলাক ইফালেদি বেছি চলেতো। তিনিআলি পাব, আৰু তিনিআলিৰ পৰা আপোনালোকে এনেকুৱা এটা সুৰংগ আছে, এই সুৰংগটো পাৰ হৈ এইটো গোৱালপাৰা টাউন হ'ব। আৰু ইয়াৰ যিটো পৰিৱেশ, অলপ সময় মাজে মাজে যদি সময় এৰি পাওঁ ৰখি যাম। আৰু আগত বেনাৰ আছে চাওক, এইটো বেনাৰ এইখন আছে, কিমান কিলোমিটাৰ ইয়াতে চাওক। গুৱাহাটী 152 কিলোমিটাৰ, শ্বিলং 243 কিলোমিটাৰ, তুৰা 150 কিলোমিটাৰ। এইখন বেনাৰ আছে ইয়াতে, আৰু ইফালেদি বেছিভাগ গাড়ী ইফালেদি যায়।
কিন্তু শ্বৰ্টকাট হয় বুলি শুনিছোঁ আৰু ৰাস্তাটো খুব ধুনীয়া ৰাস্তা খুব মজা আৰু এই ৰাস্তাটোকে ভাবিলোঁ দেখুৱাওঁ আপোনালোকেতো শলমাৰী হৈ বহুতবাৰ যায় গোৱালপাৰা কিন্তু আজি ভাবিলোঁ বেলেগ এটা ৰাস্তাৰে ইয়াত কিবা শ্বুটিং চলি আছে নেকি তাই কিবা শ্বুটিং চলি আছে আৰু চাওক কি ধুনীয়া এটা পৰিৱেশ নদীৰ পাৰে ইয়াৰ এইফালে লেফ্ট ছাইডত পাব এইটো ব্ৰহ্মপুত্ৰ কিন্তু ইয়াতে ভালকৈ দেখা নাপায় অলপ দূৰত হয় বেছি দূৰ নহয় ইয়াতে হ'লেও আৰু এইটো ৰাস্তাটো চাওক কি মজা ৰাস্তা মজা এনেকুৱা ৰাস্তাত কি ধুনীয়া অসমৰ সঁচাই আমাৰ অসমখন সদায় সঁচাই ধুনীয়া যদি আমি উপভোগ কৰিব জানো আৰু বেছি ধুনীয়া হৈ যায় চাওক ৰাস্তাটো চাফা গাড়ী মটৰো কম আছে বেছি নাহে কিজানি ইফালেদি তো লোকেল গাড়ীবিলাকে ইফালেদি চলে মজা হৈছে এইফালে চাওক ব্ৰহ্মপুত্ৰ এইফালে ব্ৰহ্মপুত্ৰ আছে এইফালে মই দেখুৱাই আছোঁ খিৰিকীফালেদি এইফালে ব্ৰহ্মপুত্ৰ আছে ব্ৰহ্মপুত্ৰ চাওক আৰু এইফালে ৰাস্তাটো কি ধুনীয়া দুইফালে সেউজীয়া আৰু এইফালে কি আছে এটা অফিচ আছে কিহৰ বা অফিচ এইটো চাই লওঁ পঞ্চৰত্ন পুলিচ ষ্টেচন আছে এইফালে এনেকৈ যাব পাৰিব আৰু ইয়াত এনেকৈ ক'ৰবাত যদি ৰখিব সময় পাওঁ বা অলপমান যদি হেৰি হয় তো চাওঁ ইয়াত এখন আছে ধাবা ধুনীয়া এখন ধাবা বা এইফালে এখন ধাবা আছে কি ধাবা বা এইখন মন্দিৰো আছে এইখন মন্দিৰো আছে এটা ওপৰত এইবিলাক পঞ্চৰত্নৰ জনতা ক্লাবো আছে এইফালে আৰু ইয়াতে এক্সিডেণ্ট পুৰণি এৰিয়া বুলি লিখা আছে তো গাড়ীবিলাক অলপ চলালে সাৱধানে চলাব লাহে লাহে কাৰণ ইটা বেকা ৰাস্তাটো টাৰ্ণিং বহুত আছে ইয়াতে এইটো চাওক আৰু এইফালে চাওক লেফ্ট ছাইডত পাব একদম ওচৰতে এইটো চাওক ব্ৰহ্মপুত্ৰ একদম যদি চাওক যদি আহে আপোনালোকে ইয়াতে ৰৈ অলপ সময় ৰ'ব পাৰিব ব্ৰহ্মপুত্ৰ পাৰে এইটো ৰাস্তা কি ধুনীয়া মজা এখন পুৰণি গ'লে জাহাজ পালোঁ আৰু এই জাহাজৰ ওচৰত অলপ গৈ অলপমান চাম কেনেকুৱা হয়তো তো ঠাইডোখৰ মজা লাগিছে ইয়াতে অলপ সময় ৰখিলোঁ আৰু ইয়াতে ভিউপইণ্টখিনি অলপ দেখুৱাই আছোঁ আৰু ইয়াত আহি পালোঁ পঞ্চৰত্ন এইটো এটা সময়ত বহুত বিজি আছিলে এইটো জাহাজ ঘাট আৰু এইখন এখন আছে MV দৰিকা এইখন জাহাজ বুলিয়ে ক'ব পাৰি এইখন ফেৰী সদৃশ আৰু এইফালে নাও আছে এইখন নাও আছে আৰু এইখন চাওক এইখন কি নাম হয় নামটো নাজানো নামটো যদি জানে আপোনালোকে ক'বচোন কমেণ্টত কি কয় এইখন আৰু মই যোৱাটো ভিডিঅ' এইটো পাৰ বনাইছিলোঁ এইটো পাৰত এইটো আছিলে যোগীখোপা এইখন ইয়াতে পাৰ্ক আছে আৰু এইফালে নাও চলি আছে কাৰণে কেনেকৈ এখন দিছে এইখন ইয়াত লগাইছে বতাহৰ কাৰণে বতাহত অট'মেটিক গৈ আছে আপত নদীৰ সোঁতটো ইফালে গৈ আছে কিন্তু এইফালে বতাহত লগাইছে কাপোৰেদি আগত গৈ আছে দেখিছা চাওক কি বুদ্ধি মানুহৰ তো পঞ্চৰত্ন এইটো জাহাজ ঘাট বুলি আগতে আছিলে এতিয়াতো নাই তো এইটো ধুনীয়া এটা ভিউ পইণ্ট আছে চাওক ইফালেদি চাওক মজা একদম আৰু ইফালে আছে একদম পাহাৰ তো মোৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ পৰৱৰ্তী নতুন ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতি লৈ আজি মই কিছু বিদায় তো আৰু নেক্সট ভিডিঅ' পাব গোৱালপাৰাত তো বাই বাই